হেল্ল' এভৰিৱান, আজি আপোনালোকৰ মাজত এটা নতুন ৰেচিপি লৈ আহিছোঁ। এয়া মাছ দেখিছে, আজি পাতত দিয়া মাছ বনাম। এইটো হ'ল মাছ। ধুনীয়াকৈ এয়া লৈছোঁ পিঁয়াজ, এয়া শুকান জলকীয়া, কেঁচা জলকীয়া 3টা, নহৰু, আদা আৰু অলপ বেহাৰ লৈছোঁ। এতিয়া মিক্সিত মাৰিবৰ কাৰণে এইখিনি দি ল'ব লাগিব। এয়া আদা দি লৈছোঁ, এয়া নহৰু। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে, স্কিপ নকৰাকৈ। এয়া কেঁচা জলকীয়া, এয়া শুকান জলকীয়া, এইখিনি গোটেই মিক্সিত মাৰি ল'ব লাগিব পেষ্ট কৰি। এয়া নিমখ দি লৈছোঁ, আৰু এয়া তেল দি লৈছোঁ অকণমান। এইটো ৰেচিপি আজি মই ফাৰ্ষ্ট টাইম বনাম, পাতত দিয়া মানে ভাপত দিয়া মাছ। আপোনালোকে চাওকচোন কেনেকুৱা হয়। এয়া কলপাত দি লৈছোঁ। এয়া কলপাতখন ধুনীয়াকৈ ধুই অকণমান ৰ'দত শুকুৱাই লৈছোঁ যাতে মেৰিয়াই দিব পাৰোঁ। এতিয়া মাছখিনি দি দিছোঁ ইয়াতে। এয়া মাছখিনি দিয়া হোৱাৰ পিছত এইখিনি গোটেইখিনি মাছ ধুনীয়াকৈ ধুই মেলি এইখিনি অকণমান টাইম থৈ দিছিলোঁ ইয়াতে। ইয়াত দি লৈছোঁ বাৰু। ইয়াতে পিঁয়াজখিনিও দি লৈছোঁ, যিখিনি কাটি লৈছিলোঁ পিঁয়াজ। ইয়াতে এতিয়া সৰিয়হখিনি দি ল'ম। এয়া পেষ্টখিনি আপোনালোকে দেখিছে। এতিয়া ইয়াতে এইখিনি দি ল'ম গোটেইখিনি। এয়া সানি লৈছোঁ ধুনীয়াকৈ পেষ্টখিনিৰ লগত মাছখিনি। এয়া এতিয়া সৰিয়হখিনি দি দিছোঁ ইয়াতে, বগা সৰিয়হ গোটেইখিনি। এতিয়া পাতটো ধুনীয়াকৈ মেৰাই ল'ব লাগিব, বান্ধি ল'ব লাগিব। এতিয়া ধুনীয়াকৈ বান্ধি লৈ এতিয়া টিফিন বাতিত ভৰাই দিম। এইটো টিফিন বাতিত এনেকৈ ভৰাই দিছোঁ আৰু কুকাৰত লৈ লৈছোঁ পানী এবাটিমান। এতিয়া কুকাৰটোৰ ভিতৰত ভৰাই দিছোঁ টিফিনটো। এতিয়া 3টা হুইচেল দি এইটো ষ্টপ কৰি দিম। এয়া হৈ গ'ল ভাপত দিয়া মাছ। খাবলৈ বিৰাট টেষ্টি হৈছিলে। আপোনালোকেও এনেকৈ বনাই খাব। ধন্যবাদ।